বিশ্বকৰ্মা পূজা পিছে কালিয়ে হৈ গ'ল, কিন্তু মই মানুহজনী লগাতকৈ বেছিয়ে লেজি ন, সেইকাৰণে কালি ভিডিঅ' আপলোডেই কৰা নহ'ল। অহাৰ পাছৰ পৰা খিচিৰি প্ৰসাদ খাই খাই ক'ত বাৰু ভিডিঅ' আপলোড কৰা হয় কওকচোন। এয়া চাওকচোন, আমাৰ মণ্ডপটো কিমান ধুনীয়াকৈ বনাইছে। অফিচলৈ খালী পেটত যোৱা বাবে গৈ পায়ে প্ৰথমতে চাহ আৰু বুন্দিয়া খালোঁ। তাৰপাছতে মোৰ নিজৰ ভিডিঅ'ৰ লগতে মণ্ডপৰো পূৰা ভিডিঅ' কৰি ল'লোঁ। একেবাৰে বিয়া খাবলৈ যোৱাৰ দৰে পৰিৱেশ। আমাৰ চুমি বাইদেউ পালেহি, গোটেইজনী চাদৰ মেখেলা পিন্ধি একেবাৰে আদাবাৰীৰ পৰা উলুবাৰী পালেহি। কেমেৰা দেখি তাই পজ দেখিছে। বাহ, ফাইনেলি খিচিৰি আহি গ'ল আৰু ইতিমধ্যে মিঠুহঁতে খোৱা ষ্টাৰ্টেই কৰি দিলে। মই পিছে ৰৈ আছোঁ আৰু কি দিয়ে চাবলৈ, ভিডিঅ' কৰিব লাগিবতো। এয়া আমাৰ খিচিৰিৰ ফাইনেল লুক। খিচিৰি খোৱাৰ পাছত ইমানেই গৰম লাগিলে, পটাপট মুখ মিঠা কৰিবৰ বাবে ক্ষীৰ খাই ওলাই আহিলোঁ।